এই মুহূৰ্তত দিবলৈছো আন এক খবৰ ভুৱা কোম্পানীৰ বিৰুদ্ধে সৰব হৈছে এতিয়া সাধাৰণ জনতা সাধাৰণ জনতাৰ কপালৰ ঘাম মাটিত পেলাই ঘটা ধন লৈ উধাও হৈছে একাংশ কোম্পানী এটা প্ৰশ্ন হৈছে এই কোম্পানীসমূহক নাকি লগাব কোনে নে বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ভুৱা কোম্পানীৰ নামত ধন ঘটা কাৰখানা জানিব পৰা অনুসৰি শ্ৰমিকক ৰাম ঠগন দি আহিছে দীৰ্ঘদিনৰ পৰা এগৰাকী ভুৱা কোম্পানীৰ এমডি কামত মাটি লৈ 6 মাহৰ টকা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে এমডি গৰাকীৰ বিৰুদ্ধে প্ৰাচীন হাপসা কোম্পানীৰ এমডিয়ে কামৰ প্ৰলোভন দি মাটি লৈ কাম কৰাৰ পিছত শ্ৰমিকক টকা নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ জানিব দিয়া অনুসৰি ভুক্তভোগীয়ে গুৱাহাটীৰ আমবাৰী থানাত এজাহাৰ দিয়ে যদিও আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ ভুক্তভোগীৰ লগতে বিভিন্ন দল সংগঠনৰ অতি শীঘ্ৰে অসমৰ সকলো ভুৱা কোম্পানীসমূহ বন্ধ কৰক আৰু যিসকলে শ্ৰমিকৰ টকাসমূহ আত্মসাৎ কৰিছে সেই টকাসমূহ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক আমাৰ হাতত কিছু মন্তব্য আছে ভুক্তভোগীয়ে যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যসমূহ আমি আপোনালোকলৈ আগবঢ়াইছো প্ৰথমে আপোনাৰ পৰিচয়টো দিব মোৰ নাম জাবেদুদ্দিন মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট বিলাসীপাৰাত হয় কি হৈছিলে মানে মই আজি 4 বছৰ আগত মানে এটা কোম্পানীত কাম কৰিছিলোঁ কোম্পানীটোৰ নাম আছিল প্ৰাচীন হাৰ্বছ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড তো CSME কয় কেৰিয়াৰ সলিউশ্যন মেনেজমেণ্ট ইনষ্টিটিউট তো সেইটো কোম্পানীত মই 4 বছৰ কাম কৰাৰ পাছত তো মই 6 মাহৰ চেলাৰী দিয়া নাই মোক পেণ্ডিং ৰাখিছিল হা তো মই পইচা বিচাৰিলে মানে পেণ্ডিং ৰাখি দিম বুলি কৈ আৰু দিয়া নাই তো মাজতে মোৰ এটা এক্সিডেণ্ট হ'ল এক্সিডেণ্ট হৈ দাঁত দুটা মোৰ ভাঙিছে হা প্লাষ্টিক লগাইছে এই দুটা এনেকৈ দেখাব পাৰে হা তো মোৰ দেহটো অসুস্থ হৈ গ'ল মই কাম কৰিব পৰা নাই পিছত মই কোম্পানীটোৰ কাম এৰিব লগা হ'ল তো 6 মাহৰ চেলাৰী মোৰ পেণ্ডিং থাকিল সেইফালে তাই চেলাৰীটো মোক দিয়া নাই মই চেলাৰী বিচাৰিলে মোক মানে এইটো লছ হৈছে কোম্পানীৰ মানে ডাউন হৈছে কিবা কি ভাং হিচাপ দি মোক চেলাৰীটো দিয়া নাই তো মই পইচা বিচাৰি যেইজন কোম্পানীৰ যিজন মালিক আছে ৰাজেশ দাস গুৱাহাটী তাৰ ঘৰত মই গৈছোঁ তাতে মোৰ অপমান কৰি মই ওলাই দিছে হা তাৰপিছত মই আইনৰ ব্যৱস্থা লৈছোঁ হা তাৰ পৰা মই কোনো মানে কি পোৱা নাই সঁহাৰি পোৱা নাই ঠিক আছে তো মই মুখ্যমন্ত্ৰীক এইটো জনাব বিচাৰোঁ এনেকুৱা ভুৱা কোম্পানী মানে বন্ধ কৰিব লাগে হা মানে অসমৰ মানে সব জিলাতে ডিষ্ট্ৰিক্টত নিবনুৱা ল'ৰা ছোৱালী বহুত আছে হা সিহঁতক কোম্পানীত জইন কৰাই কিবা কি কৰি মানে ফিউচাৰ ধ্বংস কৰিব লগা হৈছে এনেকুৱা হৈছে মই 6 মাহৰ চেলাৰী পাম আপুনি ইজাহাৰ দিছে নে দিয়া নাই দিছোঁ মানে তাৰ পৰা মই কোনো কি পোৱা নাই ৰেছপন্স পোৱা নাই ক'ত দিছে জালুকবাৰী DC অফিচত দিছিলোঁ আৰু গুৱাহাটী আমবাৰী থানাত দিছিলোঁ এতিয়ালৈকে ৰেছপন্স পোৱা নাই পোৱা কোনো ৰেছপন্স পোৱা নাই এই কপিবিলাক আছেনে আছে সবখিনি কপি আছে কিবা লেবাৰ অফিচত কিবা কমপ্লেইন দিছিলোঁ তাৰ পৰাও কোনো মানে আমি সঁহাৰি পোৱা নাই অভিযোগ কেইটা অভিযোগ আছে আপোনাৰ আমাৰ 3টা অভিযোগ আছে DC অফিচত এটা আছে গুৱাহাটী আমবাৰী থানাত এটা আছে আৰু আপোনাৰ গুৱাহাটী উলুবাৰী লেবাৰ অফিচত এটা আছে কেইজনৰ টকা এনেকৈ মাৰিছে আগতে মানে আগত যিসকল মেনেজাৰে কাম এৰি দিছে সিহঁতৰ পইচা মাৰি দিছিল সিহঁতে কেছ কৰিছিল পুলিচে সেই পইচাখিনি উঠাই দিছে তো আমিও 9জনমান একেলগে হৈ কেছ কৰিছোঁ আমাৰ পইচাখিনি পুলিচেও মানে তুলি দিয়া নাই পুলিচে মানে চেলেণ্ডাৰ কৰিছে আমি এইটো নোৱাৰিম তো মই এইটো চৰকাৰক এনেকুৱা কোম্পানী আৰু কোন জায়গাত আছে কিমান কোম্পানী মানে অসমত কিমানটা কোম্পানী খুলিছে সিহঁতে এনেকুৱা তার কোম্পানি এটাই মানে অসমৰ প্রত্যেকটা ডিস্ট্রিক্টে একটা তার অফিস আছে ব্রাঞ্চ আছে হ্যাঁ আবার অসমৰ বাহিৰতো আছে মণিপুৰত আছে আপনার কোচবিহাৰতো খুলিছিল সেইকেইটা বন্ধ হৈছে প্রত্যেকটা অসমৰ প্রত্যেকটা ডিস্ট্রিক্টতে এটা ব্রাঞ্চ আছে এই ব্রাঞ্চবিলাক কি বন্ধ কৰিব খোজে নি বন্ধ কৰাৰ আহ্বান জনাব অকল ব্রাঞ্চ বন্ধ নহয় অকল কোম্পানীটো বন্ধ কৰিব লাগে এনেকুৱা ভুৱা কোম্পানী বন্ধ কৰিব লাগে অসম চৰকাৰক কি জনাব অসম চৰকাৰক মই এইটো প্ৰাৰ্থনা জনাইছোঁ যে এনেকুৱা ভুৱা কোম্পানীৰ মানে কি কৰিব লাগে বন্ধ কৰিব লাগে হয় এটা প্ৰাচীন হাউচ নামৰ এটা কোম্পানীয়ে অসমৰ নিবনুৱা যুৱক যুৱতীক কামৰ প্ৰলোভন দি লৈ গৈ কাম কৰাৰ পিছত টকা নিদিয়াৰ অভিযোগ কি জনাব অকল এই প্ৰাচীন হাউচেই নহয় অসমত আমি দেখিবলৈ গ'লে বহুত ফ্ৰডলি নাম দি কোম্পানী বুলি কৈ
সাধাৰণ মানুহক বিভিন্ন সময়ত হাৰাশাস্তি কৰাৰ পৰিলক্ষিত হৈছে। কিন্তু এই বৰ্তমান যিটো ঘটনা, আমি যোৱাকালি এজন যুৱকে অভিযোগ উত্থাপন কৰা আমি দেখিবলৈ পালোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি, যে প্ৰাচীন হাউচ নামৰ এটা কোম্পানীয়ে 6 মাহলৈকে এজন ব্যক্তি বা আৰু বহুতজন তেওঁলোকৰ লগত লৈ তেওঁলোকক লগত ৰাখি কাম কৰোৱাই তেওঁলোকক ধন নিদিয়াৰ এটা অভিযোগ উত্থাপন হৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যিসকল ব্যক্তিয়ে এনেধৰণৰ ফ্ৰডলি কোম্পানীৰ নাম দি মানুহক সংস্থা এটাত কাম কৰোৱাই তেওঁলোকক পইচা নিদিয়াকৈ ৰামঠগন দিয়া পৰিলক্ষিত হৈছে, সেইসকল ব্যক্তিক আইনৰ আওতাত আনি তেওঁলোকক উপযুক্ত শাস্তি বিহিব লাগে আৰু প্ৰশাসনে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে। কিয়নো এনেকৈ মানুহক হাৰাশাস্তি কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু মানুহৰ পৰা ধন লুটি তেওঁলোকে অৱগত পলায়ন কৰা এটা পৰিলক্ষিত হৈছে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ যে সেইসকল ফ্ৰড যিসকল ব্যক্তি তেওঁলোকক অতি সোনকালে কৰাপ্ত কৰি উপযুক্ত শাস্তি দিব লাগে। আমি ইয়াই দাবী উত্থাপন কৰিছোঁ। আৰু তোমাৰ আৰক্ষী প্ৰশাসনে কাষ চাপিছিলে, আৰক্ষী প্ৰশাসনে কৈছিলে যে আমি এইটো লৈ দিব নোৱাৰিম। অভিয়াছলি যেতিয়া কিবা এটা অভিযোগ থাকে বা কোনো এজন ব্যক্তিয়ে অন্যায় কৰে তাৰ ওপৰত মানুহে অভিযোগ দাখিল কৰিব আৰু সেইটো আৰক্ষীৰ দায়বদ্ধতা হৈছে যে সেই এজাহাৰখন দাখিল কৰি পঞ্জীয়ন কৰি তেখেতৰ যি অভিযোগ সেয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব লাগে। আৰু যদি কোনোবা আৰক্ষী বিষয়াই সেইটো কৰা নাই বা তেওঁলোকৰ গোচৰ পঞ্জীয়ন কৰা নাই বা তেওঁলোকৰ গোচৰ একচেপ্ট কৰা নাই তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আৰক্ষী অধীক্ষক মহোদয়ক দাবী উত্থাপন কৰিছোঁ। আৰু যিজন আৰক্ষী বিষয়াই এই কামটো কৰিছে যে কেছ এখন লোৱা নাই বা ৰেজিষ্টাৰ কৰা নাই তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতক চাকৰিৰ পৰা নিলম্বন কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ।